আসসালামু আলাইকুম, নমস্কাৰ। মই শহীদুৰ ৰহমান। মই কিছুমান ভিডিঅ' বনাই আছোঁ অসহায় মানুহক লৈ, যিবিলাক মানুহ একমুঠি খাবলৈ নাই, ৰাস্তাই ঘাটে পৰি আছে, ফুটপাতে পৰি আছে, এইবিলাক মানুহক লৈ মই কিছুমান ভিডিঅ' বনাই আছোঁ। মই এইটো এটা কথা ক'ব বিচাৰিছোঁ, গোটেই অসমবাসীক মানে আহ্বান কৰিছোঁ, কথা এটা ক'ব বিচাৰিছোঁ। মই যিবিলাক ভিডিঅ' বনাই আছোঁ একদম ৰিয়েল ভিডিঅ' বনাই আছোঁ, অৰিজিনেল কাহিনী ভিডিঅ' বনাই আছোঁ, যিবিলাক দুখীয়া মানুহ নাখাই মৰি আছে এইবিলাক। মই এটা ইউটিউব চেনেল খুলি লৈছোঁ। মই ইউটিউব চেনেলটোত মোৰ মানে ভিডিঅ'বিলাক মই এৰি আছোঁ। আপোনালোকে নাভাবিব এইবিলাক ডুপ্লিকেট ভিডিঅ' বনাই এৰি আছে, এইবিলাক হকীকত কাহিনী ৰিয়েল ভিডিঅ' হয়। মই এইটোৱে আহ্বান কৰিছোঁ পূৰা অসমবাসীক, মোৰ ভিডিঅ'বিলাক চবে চাব লাগে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগে। মোৰ চেনেলটোৰ নাম হৈছে দুখীয়াৰ বন্ধু। আপোনালোকে দুখীয়াৰ বন্ধু বুলি চাৰ্চ কৰিলে আহি যাব আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব। মই কেইটামান ভিডিঅ' আপলোড কৰিছোঁ, ভিডিঅ'কেইটা চাব পাৰিব। মোৰ ভিডিঅ'কেইটা চাই পেলাই যে আপোনাৰ ভাল লাগে, যে আপোনাৰ মৰম লাগে, আপোনালোকে মোৰ চেনেলটো পূৰা ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। আপোনালোকে মানে হেল্পতে যাতে মোৰ ভিডিঅ'টো যাতে পূৰা ভাৰতৰ মানুহ চাব পাৰে, মানে মোৰ নিচিনাকৈ যাতে আৰু 10টা মান ওলাই আহিব পাৰে। মই যেনেকৈ হেল্প কৰিছোঁ এনেকৈ হেল্প কৰিব যাতে পাৰে, তেতিয়া আমাৰ হেল্পত কি হ'ব, দুখীয়া মানুহবিলাক সহায় হ'ব।